আম্বা অবিহনে জীৱনটোত আগুৱাই যোৱাটো বহুত বেছি কঠিন। তথাপিও আগবাঢ়িবই লাগিব কাৰণ এয়া হৈছে আমাৰ প্ৰকৃতিৰ নিয়ম। আজি ভাবিছোঁ আপোনালোকৰ লগত মই বনোৱা আজি স্পেচিয়েল এটা ৰেচিপি দেখুৱাও আৰু এই ৰেচিপিটো একদম হেলদি হয়। হেলদি কিয় কৈছোঁ আপোনালোকে নিজে দেখাই পাইছে। ইয়াতে হৈছে পানীলাও বাকলি লগতে পানীলাও অকণমান আৰু বিটৰুট অলপ আৰু গাজৰ অলপ। এইখিনি ধুনীয়াকৈ মই গ্ৰাইণ্ড কৰি লৈছোঁ। কৰি লৈ এতিয়া ভালকে পেনখনত অলপ ভাজি লৈছোঁ কাৰণ পানীটো যেতিয়া মৰি যাব তাৰ পিছত দিম ক্ষীৰ। আপোনালোকক কোৱাই হোৱা নাই স্পেচিয়েল ৰেচিপি মানেতো এইটোনো কি বনাইছোঁ। ক্ষীৰ বনাই আছোঁ চাউল নোহোৱাকৈ এটা হেলদি ক্ষীৰ। কাৰণ ইয়াতে গোটেইখিনি চব্জি গাজৰ পানীলাও লগতে বিটৰুট এইখিনি আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় নহয়নে বাৰু। এতিয়া ক্ষীৰখিনি মই এড কৰিলোঁ। এড কৰাৰ পিছত ড্ৰাই ফ্ৰুটছ দিম আৰু আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো ড্ৰাই ফ্ৰুটছে ইয়াতে এড কৰিব পাৰে আৰু এই ক্ষীৰটোত আপোনালোকৰ মন পচন্দৰ যিকোনো বস্তু এড কৰিব পাৰে মানে ক্ষীৰত যিখিনি বস্তু ব্যৱহাৰ কৰে সেইখিনি। মই আকৌ কিন্তু ইয়াতে ইলাচি অকণমানো গুড়ি কৰি দিছিলোঁ। সেইটো অৱশ্যে ভিডিঅ'টোত কৰাই নহ'ল। ভিডিঅ' কৰা বহুদিন হ'ল বাদ দিয়া নিচিনাই হৈছিলে যিহেতু সেইকাৰণে বস্তুবিলাক অলপ অলপকৈ ৰৈ গৈছে পাহৰি গৈছোঁ। যিয়ে নহওক ভাবিছোঁ আপোনালোকে আকৌ আগৰ দৰে আঁকোৱালি ল'ব। মই সদায় ভিডিঅ' দিব পাৰোঁ নে নোৱাৰোঁ নাজানো। তথাপিও যি অকণমান পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ ঘৰত এনেকুৱা এটা পৰিস্থিতিৰ মাজত ভিডিঅ' বনাব মন নাযায় আৰু বহুত কাম যিহেতু থাকে। আৰু এতিয়া দিলোঁ গাখীৰ পাউডাৰ গুড়ি আৰু এই পাউডাৰ গুড়িটো মই আগৰ পৰাই ইমান ভাল পাইছিলোঁ। এনেকৈ দি নহয় এনেই পুৰা ধুনীয়াকৈ চামুচত লৈ লৈ খাবৰ কাৰণেও বহুত বেছি পাগল আৰু এতিয়াও পাগল। এতিয়া যেতিয়া মই ক্ষীৰখিনি দি আছিলোঁ তাৰপিছতো আকৌ মই খাই লৈছোঁ দেই আপোনালোককো এইটো জনায়ে দিছোঁ। তাৰপিছত দিছোঁ আমুল তাজা গাখীৰ আৰু এই আমুল তাজা গাখীৰটো ক্ষীৰ বনাবৰ কাৰণে খুব বেছি ভাল হয় কাৰণ ডাঠ হয় বহুত আৰু বহুত এটা মানে টেষ্টি আহে নহয়নে বাৰু। আৰু চেনি দিলোঁ। চেনিখিনিও আপোনালোকৰ নিজৰ যিমানখিনি লাগে সেইখিনিয়ে দিব পাৰে আৰু এতিয়া একদম ধুনীয়াকৈ সিজাই লৈছোঁ। কালাৰটো দেখিছেনে কেনেকুৱা আছিল আৰু চেঞ্জ হৈ যায় একদম ক্ষীৰৰ নিচিনা হৈ গ'ল। তাৰ ওপৰত মই অলপ কেশৰ দিছোঁ লগতে বাদাম অকণমান এনেকৈ দি দিছোঁ মানে আলমণ্ড। তাৰপিছত খাবৰ কাৰণে ইমান টেষ্টি আপোনালোকৰ ঘৰতে এনেকৈ হেল্ডি ক্ষীৰ এটা বনাই খাব পাৰে দেই। ধুনীয়াকৈ মোৰ এই ক্ষীৰটো হৈ গ'ল। এতিয়া টেষ্ট কৰিম। একদম এইটো একদমেই ক'ব নোৱাৰি যে এইটো পানীলাওৰ বাকলি লগতে পানীলাও অকণমান বিটৰুট অকণমান আৰু লগতে গাজৰ অকণমান সকলোবিলাক বস্তু ইমানমানকৈ মই বনাইছিলোঁ। আৰু এই ক্ষীৰটোৰ প্ৰচেছটো আপোনালোকে দেখা পালে বাৰু ভিডিঅ'টোত ভালকৈ। আৰু এতিয়া খাই ইমানেই টেষ্টি গাজৰৰ হালোৱাৰ নিচিনা লাগে। তাতকৈ অলপ বেছিহে ভাল লগা বুলি ক'লেও ভুল নহ'ব।